মামি দেখিছ পিছফালে পোহৰ পোহৰ ঘূৰ পাইছো একে মানে চাহ তাহ খোৱা হ'ল হ'ল तो हेरी गैसों का टेबलेट है। ये सब देखिए जोरडा का पैकेट है, हम लोग बहुत खाते हैं इसे और इसे खा के हमारा दिमाग जो है। हेलो एवरीवन की खबर आशा কৰিছো আপোনাৰ ভাল গুড মৰ্নিং এতিয়া মই যাবলৈ ওলাইছো ঘৰ মামাহঁতৰ ঘৰত আছিলো এতিয়া মই মানে চাহ তাহ খাই কৰি পুৰি চুৰি মামীয়ে বনাই কৰি দিলে খাই বৈ পেলাই এতিয়া মানে যাবলৈ ওলাইছো সবকে মাতবুল দিম দুদিন থাকিলো মামাহঁতৰ ঘৰত এতিয়া মামীক মানে বিদায় চিদায় দিবলৈ ওলাইছো আৰু যাবলৈ কৰিবলৈ ওলাইছো বেগ চেক লৈ কৰি লওঁ পুৰণা ঘৰ এটা নতুন ঘৰ পুৰণা ঘৰটো মাতবুল দি কৰি পেলাই থৈ আহোঁগৈ আৰু মামী ৰাস্তা নাপাবা যাওঁগৈ এতিয়া যাওঁ মাতবুল দি কৰি থৈ আহোঁগৈ বাৰু কাকাই ৰখি আছে কাকাক মাতবুল দি কৰি থৈ যাওঁ কাকা ওলাই যায় অঁ যাওঁগৈ এই দেহা দেহা আহিব শুনহঁতৰ ঘৰত আছে সৰু মামী দেখিছ পিছফালে পোহৰ পোহৰ ঘূৰ পাইছো একে মানে ইমানেই লাজ দেখিছেনে মানে ভিডিঅ'টো কৰিবলৈ মানে এতিয়া মেকআপ কৰি আহিব লাগিব আজি দেখিছো মই আজি দেখামেই আপোনালোকৰ চাব আমাৰ সৰু মামীজনী আমাৰ সৰু মামী আজি দেখামেই আপোনালোকৰ চাব ওলালে এয়া মামী সৰু মামী তেতিয়া দেখিলে মাজুজনী এজনী সৰুজনী নমস্কাৰ এটা দিয়ে দিয়া এয়া কি কৰি আছে হাতৰ কাম গুলি বেজি লৈ পেলাই এয়া কৰি আছে তাৰপিছতে চাহ তাহ খোৱা হ'ল হ'ল অঁ এতিয়া মানে মই ঘৰলৈ যাবলৈ ওলাইছে মাতবুল দি কৰি থৈ যাওঁ আৰু মানে মই এতিয়া মাতবুল দি কৰি থৈ আহিলোঁ বেগটো লওঁ বেগটো লৈ পেলাই যাওঁ আৰু ৰখি আছোঁ গাড়ীৰ কাৰণে গাড়ী অহা নাই ৰখি আছোঁ এইফালেও এখনো গাড়ী নাই এতিয়া ৰখি আছোঁ গাড়ী পালে খাবলৈ আহিছোঁ কিবা কিবি খাম এতিয়া ই তাত গৈ আছোঁ এজনী শুনো এফালে কি কৰি আছ এতিয়া ই তাত যাম পেলাই মানে কিবা কিবি বহুত ভাল ভাল আইটেম কৰিছে আজি খোৱা বোৱা এতিয়া তাত যাই আছোঁ খাবলৈ 3 days later তো মানে সিহঁতকেইটা আহিলে এতিয়া মানে মোৰ গাটো এতিয়া মই ভাল পাইছোঁ ভাল পাই পেলাই পিছত 4 দিনেই হৈ গ'ল টিচাৰ্ছ যোৱা 4 দিন হোৱাৰ পাছত মোৰ মানে তাৰপৰা আহি পেলাই মোৰ একদম ইমানেই গা বেয়া লাগিলে পিছত মই একো এইকেইদিন ভিডিঅ' চিডিঅ' তেনেকৈ বনাবলৈ পৰাই নাই ভিডিঅ' বনোৱা নাই তাৰপিছত আজি মানে সিহঁতকেইটা আহিলে মনটোও ভাল লাগিলে সিহঁতকেইটা অহাৰ কাৰণে টেবলেটো খোৱা হ'ল যিহেতু ভালো পালোঁ তাৰপিছতে এতিয়া মানে সিহঁত আহিছে সেইকাৰণে আৰু আহিলে টাইমো হ'ল বাৰু শুন্দা তুমি কিবা কিবি কৈ দিয়া তাৰ তুমি বহুত ধুনীয়া শুন্দা মানে বহুত ধুনীয়া হিন্দী কয় মই হিন্দীত মানে क्लास लो हिंदी। नमस्कार, मेरा भी एक यूट्यूब का चैनल है, उसका नाम है उसका नाम है कौन है ये लोग कहाँ से आते हैं क्या क्या है ये तो हेरी गैसों का टेबलेट ये है। सब देखिए जोरडा का पैकेट है, हम लोग बहुत खाते हैं इसे और इसे खा के हमारा दिमाग जो है वो एकदम तेज हो जाता है दिमाग खा के एकदम तेज हो जाता है ये सब आप खाइए ये मैंने मुँह पर सुकोई ले जाता है এইটো মানে চুকৈ লৈ যাবলৈ বিচাৰিছে ভাল 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 হিন্দী তাক ক'ব নোৱাৰি এনেকে পইচা পায় हम थोड़ा थोड़ा हिंदी जानता है अच्छा हिंदी नहीं जानता है थोड़ा थोड़ा जानता है এই মাহঁতে মানে এতিয়া এই নামঘৰলৈ যায় নামঘৰলৈ ইমান দেৰিকে নামঘৰলৈ যাবলৈ নাপায় বাৰু শুনা এক কি বজাৰ কৰি আনিছা ইমান সোপা গোসাৰী मतलब क्या होता है ইয়াত সব আছে এইটো যে এইটো 100 টকীয়া বিস্কুট মাত্ৰ আমি 100 টকীয়া নাখাওঁ আমি তাতকে বেছিকে আমি খাওঁ और क्या अनिशा ये चावल अनिशा ये चावल है ये बिस्कुट का पैकेट है ये मीठा तेल है ये चावल है और ये मैं हूँ और ये मेरा स्कूटी है और ये मेरा हेलमेट है কি কৰি আছে যাবলৈ ওলাইছে মানে এতিয়া এৰক বিদায় চিদায় দি লৈছো আৰু हाँ 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 बिल्कुल सपोर्ट कीजिए और इस वीडियो को वायरल कर दीजिए
বিলকুল সিহঁতকেইটা এতিয়া মানে যাবলৈ ওলাইছে কিবা এটা কৈ দে কষ্ট বলো নাকৰ ফুটাটো চাওঁ সিহঁতকেইটা যাবলৈ ওলাইছে এতিয়া একদম পুৰা বজাৰ চজাৰ কৰি পেলাই সিহঁতে মানে এতিয়া ঘৰত যাব আৰু বিস্কুটৰ পেকেট দি থৈ যাব পাৰ কিন্তু শুনদা 45ৰ বিস্কুটৰ পেকেট ৰেষ্টটো দি দিব পাৰা কিন্তু এতিয়া গ'লগে কিন্তু এটা কাম সিহঁতে বৰ বেয়াকে কৰি থৈ গৈছে দেখিছে ইয়াত দেখিছিলে ইয়াত মানে আছিলে হেৰি 5টা আছিলে মোৰ এইটো ৰঙালাওটো ভাঙি পেলালে সিহঁতে আহি পেলাই বহুত বেয়াকে ভাঙি পেলালে এতিয়া মই এনেকে কৰি পেলাই আঠা দি যোৰা দি থৈ দিব লাগিব